এবাৰ কি হ'ল, আধাৰ চেণ্টাৰত এগৰাকী মহিলা একদম লৰালৰিকৈ আহিছে আৰু মই তাতে আছিলোঁ যেনিবা, লৰালৰিকৈ আহিছে, আহি পেলাই আপোনাৰ কথাটো কি হ'ল মানে একদম ভিৰ, আৰু এতিয়া এনেও আধাৰ কাৰ্ড লাগে, চৰকাৰে কম্পালচৰি কৰি দিছে, তো ভিৰ আধাৰ চেণ্টাৰত। আৰু আধাৰ চেণ্টাৰৰ মানুহগৰাকীয়েও ধৰক ধুনীয়াকৈ কাম বন কৰি আছে। তাৰ পাছতে আৰু তেওঁ আহিলে, তাৰপিছত তেওঁ মানে একদম ঘড়ীটো চাই আছে, একদম মানে লাইনটো চাই আছে, বোলে কি হ'ল ইমান দেৰি হোৱা নাই। তাৰ পাছতে আৰু তেওঁ পালেগৈ, বোলে কি হ'ল আপোনাৰ কওকচোন, বোলে মোৰ ৰঙা জেঙীয়াটো সলাই দিব লাগে। একদম মানে গৰমত মানুহগৰাকী খং উঠি গৈছে, তো মানুহগৰাকী একদম তেওঁৰ চকুলৈ চাই পেলাই কৈছে, বোলে কি ফাল্টু কৰি আছে বোলে, হা ইয়াত কি বোলে ফাল্টু কৰিবলৈ কৈছে আছোঁ নেকি আমি, তেনেকৈ ক'লে। আৰু ইজনী মানুহো খং উঠি গৈছে, বোলে নহয় মই ফটোৰ কাৰণে মোৰ ৰঙা জেঙীয়াটো সলাই দিব লাগে বোলে। একদম তেখেতে টেবুল চেবুল ঢকিয়াই, অপাৰেটৰগৰাকী টেবুল চেবুল ঢকিয়াই পেলাই একদম বোলে কি ফাল্টু কথা ক'লে, ওলাই যাওক ইয়াৰ পৰা বোলে। আৰু যিহেতু তেওঁ মাইকী মানুহ, তেওঁ মাৰি দিব নোৱাৰোঁ, পুৰুষ মানুহ আছে ধৰক, আমি পুৰুষ ৰৈ আছোঁ তাত, তেনেকৈ আমাৰ নিজৰো লাজ লাগিছে, তলমূৰ কৰি দিছোঁ এনেকৈ। তাৰপাছতে কি হ'ল আৰু তেখেতে একদম মানে টেবুল চেবুল ঢকিয়াই ওলাই যাবলৈ কৈছে। তাৰপাছতে মানুহজনীয়ে ক'লে যে বোলে আপুনি ইয়াত আপোনাৰ কাম কি, বোলে মই ইয়াত আধাৰ কাৰ্ড বনোৱা, নাম চেঞ্জ কৰা, ফোন নাম্বাৰ চেঞ্জ কৰা, এড্ৰেছ চেঞ্জ কৰা, ইত্যাদি 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 তেনেকৈ ক'লে। বোলে এতিয়া মোৰ বোলে সেইটোৱে হ'ল, বোলে কি, বোলে মোৰ নামটো হ'ব লাগিছিলে ৰাণা গন্ধিয়া, হৈ আহিলে ৰঙা জেঙীয়া, কি কৰে কৰক। সেয়াই আজিকালি অৱস্থা গম পাইছে, সেই ৰঙা জেঙীয়া ৰাণা গন্ধিয়া, সেয়াই।